নমস্কাৰ। JSK আছাম GK ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমীয়াত সকলো ধৰণৰ সাধাৰণ জ্ঞানৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো টিপি দিয়ক। আজি আপোনালোকলৈ লৈ আহিছোঁ ইংৰাজী মাহৰ কোন তাৰিখে কি দিৱস উদযাপন কৰা হয় তাৰ ওপৰতে কেইটামান প্ৰশ্ন উত্তৰ, যিকেইটা প্ৰশ্ন উত্তৰে আপোনাক যিকোনো পৰীক্ষাত সহায় কৰিব পাৰে। বলকচোন আমি প্ৰশ্ন উত্তৰকেইটা চাওঁ। দুই ডিচেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? লাচিত দিৱস। 30 জানুৱাৰী তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 30 জানুৱাৰী তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। 2 অক্টোবৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 2 অক্টোবৰ তাৰিখটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। 1 ডিচেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 1 ডিচেম্বৰ তাৰিখটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়। 26 ডিচেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 26 ডিচেম্বৰ তাৰিখটো অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। 27 জানুৱাৰী তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? শিল্পী দিৱস। 26 জানুৱাৰী তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 26 জানুৱাৰীটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। 14 ফেব্ৰুৱাৰী তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? ভেলেণ্টাইন ডে হিচাপে পালন কৰা হয়, অৰ্থাৎ ভেলেণ্টাইন দিৱস হিচাপে পালন কৰা হয়। 1 মে তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 1 মে তাৰিখটো শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়। 1 এপ্ৰিল তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? এপ্ৰিল ফুল ডে হিচাপে পালন কৰা হয়। 5 জুন তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। 22 মাৰ্চ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? বিশ্ব জল দিৱস হিচাপে পালন কৰা হয়। 24 মে তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 24 মে তাৰিখটো কমনৱেলথ দিৱস হিচাপে পালন কৰা হয়। 20 জুন তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 20 জুন তাৰিখটো বিশ্ব পিতৃ দিৱস আৰু বিশ্ব ভগনীয়া দিৱস হিচাপে পালন কৰা হয়। 9 মে তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 9 মে তাৰিখটো বিশ্ব থেলাছেমিয়া দিৱস হিচাপে পালন কৰা হয়। 29 আগষ্ট তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 29 আগষ্ট তাৰিখটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। 5 ছেপ্টেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস আৰু সংস্কৃত দিৱস হিচাপে পালন কৰা হয়। 27 ছেপ্টেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 27 ছেপ্টেম্বৰ তাৰিখটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰা হয়। 20 নৱেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 20 নৱেম্বৰ তাৰিখটো সাৰ্বজনীন শিশু দিৱস হিচাপে পালন কৰা হয়। 24 অক্টোবৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 24 অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰসংঘ দিৱস আৰু বিশ্ব বিকাশ তথ্য দিৱস হিচাপে পালন কৰা হয়। 14 নৱেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 14 নৱেম্বৰ তাৰিখটো শিশু দিৱস হিচাপে পালন কৰা হয়। 15 ছেপ্টেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 15 ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। 8 ছেপ্টেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 8 ছেপ্টেম্বৰ তাৰিখটো বিশ্ব সাক্ষৰতা দিৱস হিচাপে পালন কৰা হয়। 5 অক্টোবৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 5 অক্টোবৰ তাৰিখটো বিশ্ব শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 9 অক্টোবৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 9 অক্টোবৰ তাৰিখটো বিশ্ব ডাক দিৱস হিচাপে পালন কৰা হয়। 12 আগষ্ট তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 12 আগষ্ট তাৰিখটো আন্তৰ্জাতিক যুৱ দিৱস হিচাপে পালন কৰা হয়। 16 অক্টোবৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 16 অক্টোবৰ তাৰিখটো বিশ্ব খাদ্য দিৱস হিচাপে পালন কৰা হয়। 10 নৱেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? উত্তৰ বিশ্ব বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। 4 ডিচেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? উত্তৰ নৌবাহিনী দিৱস হিচাপে পালন কৰা হয়।
10 ডিচেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? উত্তৰ মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। 30 জুলাই তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 30 জুলাই তাৰিখটো আন্তৰ্জাতিক বন্ধুত্ব দিৱস হিচাপে পালন কৰা হয়। 9 আগষ্ট তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 9 আগষ্ট তাৰিখটো ভাৰত ত্যাগ দিৱস আৰু নাগাচাকি দিৱস হিচাপে পালন কৰা হয়। 15 আগষ্ট তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? 15 আগষ্ট তাৰিখটো ভাৰতৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। Thanks for watching. Like, comment, share and subscribe my channel.